নমস্কাৰ, মই তেজপুৰৰ জ্যোতিৰ পৰা আজি আপোনালোকলৈ লৈ আনিছোঁ ভোট জলকীয়া আচাৰ। মই এই 5টা ভোট জলকীয়া লৈছোঁ। তাৰে মই এতিয়া জলকীয়াকেইটা ধুই আনিছোঁ। ধুই লৈ পেলাই এতিয়া মই এখন কেঁচিৰ সহায়ত কাটি ল'ম। এটা কাটিছিলোঁৱেই, এটা কটা হৈ গ'ল। এতিয়া মই বাকীকেইটা এনেদৰে কাটি ল'ম। এনেকৈ আপোনালোকে সৰু সৰুকৈ কাটি ল'ব। কেঁচি নাথাকিলে এখন চোকা ব্লেডেও কাটি ল'ব পাৰে, কটাৰীও কাটি ল'ব পাৰে। মই এনেকৈ গোটেই 5টা জলকীয়া কাটি ল'ম। এনেদৰে মই এতিয়া শেষৰটো জলকীয়াও কাটি ল'লোঁ। এতিয়া মই এইকেইটা এদিন ৰ'দত দিম। মই বহলাই দিছোঁ জলকীয়াকেইটা। আপোনালোকে জলকীয়া সৰহকৈ ল'বও পাৰে। মই বজাৰৰ পৰা এইকেইটা কিনি অনাৰ কাৰণে এইকেইটাকে দেখাইছোঁ। এয়া মই এতিয়া ৰ'দত দিম, এদিন ৰ'দত দিম। একে গোটেই দিনটো নালাগে, নহ'লে একে বেছি শুকাই যায়। মই এনেকৈ 2 ঘণ্টামান সময় ৰ'দত দি জলকীয়াখিনি শুকুৱাই ল'লোঁ। এতিয়া এইখিনি মই অকণমান তেল দি পেলাই গৰম কৰিম। এতিয়া মই কেৰাহীত তেল দিছোঁ। যিহেতু জলকীয়া অকণমান মই কম তেল দিছোঁ। তেলখিনি ধোঁৱা ওলোৱা দেখিলে মই কেৰাহীটো নমাই দিম। এয়া তেল হৈ গৈছে। এয়া তেল হৈ গ'ল। মই এতিয়া ইয়াত গৰম তেল দি দিম। আপুনি এনেকৈ আচাৰ বনালে এবছৰলৈকে খাব পাৰিব। কিন্তু মই সৰহকৈ লোৱা নাই। সৰহকৈ ল'লে অকণমান যদি আচাৰ বেয়া হৈ যায়, গোটেইখিনি আৰু খাবলৈ নোৱাৰা হৈ যায়, বেয়া হৈ যায়। দেখিছেনে? এনেকৈ এৰাতি আপোনালোকে থৈ দিব। থৈ দিয়াৰ পিছত পিছদিনাখন বটল এটাত ভৰাই অকণমান ৰ'দত দি থৈ দিব। বছৰলৈকে খাব পাৰিব। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।